Hello everyone, স্বাগতম জনাইছো মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ আৰু এতিয়া বাজিছে 11 আৰু মই ভিডিঅ'টো আৰম্ভ কৰিছো। এফালে এতিয়া ভন্টি হেনা লগাই আছে। চুলিখিনি বহুত দিনে হেনা কৰা নাছিলো আৰু চুলিখিনি বহুত বেছি ফাটিছিলে আৰু অলপ ৰঙা টাইপ হৈ গৈছিলে। তো মই পতঞ্জলি হাৰ্বেলটো ইউজ কৰি ভাল পাইছো। ফটাখিনি বন্ধ হৈছে আৰু কলাও হৈছে চুলিখিনি। তো এতিয়া মই হেনা লগাই লওঁ আৰু দিনটো কি কৰো কি নকৰো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ধুনিয়া বতাহ জাক দি আছে, তো বাহিৰত এনেকৈ বহি আছো। এফালে আইতা বহি আছে আৰু এফালে মা আৰু ভাইটি। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মই আজি আপোনালোকক আৰু এটা নতুন চিলাই দেখাম। তাৰ পিছত কি হয় কি নহয় দিনটো দেখাব চেষ্টা কৰিম। ভিডিঅ'টো চাই থাকক। চুলিখিনি শুকাই মানে এতিয়া খাই লওঁ ৱাটাৰমেলন। মই সজাই লৈছোঁ নেমু দি, তাৰপিছত ইয়াৰ ওপৰত দি দিছোঁ কেইডোখৰমান তৰমুজ। তাৰপিছত এতিয়া ইয়াতে মই জুচখিনি বাকি দিম। আমি 5টা এতিয়া মোৰ কমপ্লিট হৈছে আৰু দেখিছে এইটো এতিয়া বহুত ধুনীয়া এটা ডিজাইন হৈছে আৰু আপোনালোকৰ কেনেকুৱা লাগিছে কমেন্ট কৰি জনাবচোন। আৰু এইটো মই এতিয়া ষ্টেইন চিলাইটো কৰিছোঁ, আপোনালোকে চেইন চিলাইটো কৰিব পাৰে। ষ্টেইন চিলাইটোৱে এনেকৈ মই পাতকেখিলা বনাই ল'ম আৰু ওপৰতো ফ্ৰেঞ্চ নট দিম। আৰু বহুতে কমেন্ট কৰি সুধে কি সূতাৰে এমব্ৰইডাৰী কৰা, আৰু এইটো মই পাতখিনি বনাইছোঁ এংকৰ গুলি সূতাৰে কৰিছোঁ আৰু মাজৰখিনি কৰিছোঁ উলে কৰিছোঁ। আৰু যিহেতু এতিয়া যিটো সিচুৱেশ্যন হৈ আছে, মই বাহিৰত গৈ দোকানৰ পৰা এইবিলাক বস্তু আনিব নোৱাৰোঁ, যিহেতু ঘৰৰ ওচৰত তেনেকুৱা একো দোকান নাই। তো মোৰ ওচৰত উল আছিলে, বেছিকৈ উল আছে, তো মই উলে এনেকৈ মিক্স মাছ কৰি এনেকৈ মই ফুলটো কৰিছোঁ আৰু যিহেতু ঘৰত এনেই আছোঁ এনেকৈ কমপ্লিট কৰি। আৰু এইফালে আমি বহি আছোঁ, বহুত ধুনীয়া বতাহ জাক মাৰি আছে, বিলৰ কাষত এনেকৈ বহি আছোঁ। এইফালে খুৰা খুৰী আৰু মা, এইফালে ভাইটি এনেকৈ ধুনীয়াকৈ বতাহ মাৰি আছে, বহি আছোঁ। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদিহে আজি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। পুনৰ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, বাই বাই। ইমান সময় ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।